আজি মই খানা মুৰ্গী বজাই আছো কেনে ড্ৰাইভাৰ কেনে বঢ়িয়া খানা এটা কিমান খাও আজি খাম স্যার খুব খাম আজি স্যার খুব খাম খৰা এটো তু খৰা কালি পথাৰে যাই আছো কালি পথাৰে বাকি পুহুৰ মাংস আছে আমাৰ খানাত পুহুৰ মাংস আছে কালি পথাৰৰ মাজে যাই আছো এই গাইছ আজি তাৰ মানে খানা এটা আছিল সিদিনা আমাৰ মাহিৰ বেয়া গ'ল গম পাই আপোনালোকে এই জোতা লুকুইছিলোঁ লগৰ কটাৰ লগত আজি খানাটো আছে এই মুৰ্গী বিচৰি এনেকৈ পাথৰে ক'ত ফাৰ্ম আছে ক'ত ফাৰ্ম নাই এইটো এটা এইটো এতে বাকী ক'ত বা পাওঁ মুৰ্গী বিচৰি আছোঁ আৰু আমি ইয়াত আমাৰ এই মুৰ্গী বিচৰি পাথৰে গাড়ী নামি দিলোঁ পাথৰে দি কেনে ড্ৰাইভাৰ ইংগে মুৰ্গী বিচৰি আছোঁ আমি ইয়াতে মুৰ্গী ক'ত মুৰ্গী আছে বিচুৰ আছে অলপ গাড়ী ফাঁচি গ'ল মুৰ্গী বিচৰি ডাঙৰ লগা হৈছে দেই এই দে ফাঁচি গ'ল গাড়ী আমি ইয়াতে মল্ল যুদ্ধ দি মৰি আছোঁ আমি ইয়াতে কিছুমানে বক গুচিব গৈছে আমি ইয়াতে মল্ল যুদ্ধ দি মৰি আছোঁ এই আৰু আছে উঠে না নুঠে পাইবেৰি গাড়ী ফাঁচিছি গাড়ী দে ফাঁচিছি कौन है ये लोग कहां से आते हैं ফাঁচি গেলে হন্দি উঠাব নোৱাৰিলোঁ ইবাৰ হন্দি দিছোঁ এই কষ্ট মুৰ্গী বিচৰা খানাৰ এই জোচ কেনে ড্ৰাইভাৰ ভাল মুৰ্গীও ভালে হ'ব গাড়ীত গুচি ল'লোঁ আমি কেনে ড্ৰাইভাৰ ভালকৈ পাৰিবি না ড্ৰাইভাৰ চাই দিওঁ অলপ আজি খানা জোচ ইনকে ক'ত নাৰাৰ মাজে যাই থাকিব লগা হৈছে আৰু ভাজিল গাইছ আৰু ভাজিল এইটো মালখান পিছা কান লৈ যাব লাগিব আমি বক্সাব যাম তই ভাল আছিলে এই মুৰ্গী বিচৰাত ছিগি নাই কি বৰাক দা কষ্ট আমি বক্সটাব যাই ভাল আছিল হা এই মুৰ্গী বিচৰি পাই আহি জোকৰ বাহাতে বস্তু তাৰ পৰা গাইছ তাৰ পৰা বাকী তাকে লাগি যাবই লাগিব তাতেহে আছে মুৰ্গী এনেকৈ বিচৰি আছোঁ কি ক'ব অৱশেষত আমি আহি ৰাস্তাটো পালোঁ এই ৰাস্তা পালোঁ বাকী আমি তিনিটা খোজকাঢ়িছোঁ দুটা খোজকাঢ়িছোঁ এটা গাড়ী চলি আছে ৰাস্তা পালোঁ উঠে না নুঠে বা গাইছ আৰু মুৰ্গী বা আছে নাই ফাৰ্মত মুৰ্গী বা আছে নাই সেইটোহে প্ৰব্লেম গাড়ী উঠি গ'ল উঠে ফাঁচি গ'ল গাড়ী বাকী গাড়ীৰ কিবা হৈ আছে নে চাই আছে আমাৰ বাকী ঠিকে আছে না একো নাই না ইঞ্জিন বিলাক গণ লাগিছে এই পৰা মোটামুটি আমি 10 কিলোমিটাৰ মান আহিছোঁ খোজ কাঢ়ব লাগিব গাড়ীখন যদি কিবা হয় অলপ চাই চিনি যাব লাগিব না আহিছোঁ ৰ গাইছ একটাত মুৰ্গী পাইছোঁ কিমান ডাঙৰ চাং ৰ ডাঙৰহে নিম আমি আহোঁ আগে যাই আছে পাইছোঁ ৰ গাইছ মুৰ্গী এই গোটা পিছে কিবা হয় কেনে আজি পুৰা খানা বেলেগ হ'ব আজি আহা কাঁচাই খাম বাইকৰ আগত ফুৰাব লৈ আহিছোঁ মৃত্যুৰ আগমুহূৰ্তত অলপ আমি
অলপ দেৰিকে আমাৰ 5 কিলোৰ মুৰ্গী 5 কিলোৰ ধুম ধামেৰে খানা হ'ব আমাৰ পাকলা করে মারলি গাইস আমি ঘৰমা হৈ আছো ফাইনেলি আহিলো কিবা কৰি আছে আহোম দেখছো না বাহিৰতে আছে কিবা কৰি আছে কি কৈছ দাস খানা আয়োজন কি কি আনছা চব বৰ্তমান পিয়াজ কাটি আছো পিয়াজ পিয়াজ ইভেগে আছে খানা গাইছে এইজনক অলহে কৰচোন কি এইজনক এই কৈছো ক কিবা নাই কি নাই কেনে আজি অতদিন খানা খাই এইজনক ফকাস কৰক আৰু এই পিয়াজটো দেখাই দিয়ক ৰাইজক এই পিয়াজটো তলত এইটো পৰি জুইত ফেলে দিছিল এইটো এই পিয়াজৰ কিলো কিমান জানা না ৰেড ডায়মণ্ড বুলি কয় হা পিয়াজৰ কিলো কিমান জানা না পৰি গ'ল স্যাৰ হা পৰি গ'ল আকাশ অনুভৱটো এনেহেন মানুহ কাৰণে মানে আমাৰ খানাবিলাক কেঞ্চেল হয় এই আমি কালাৰ উঠিছোঁ মাংস সৰুৰ কাৰণে ৰান্ধনি বেলেগ না কিলো ৰান্ধনি মুই ৰ ৰান্ধনি সেইটো বেলেগ না আমাৰ ভাল বঢ়িয়া আৰু আমাৰ সেই দি কাশ্মীৰী মিৰ্চি দিয়েতে কাশ্মীৰী মিৰ্চি বঢ়িয়া কথা কবা হাগলিবি মোৰ লগত প্ৰকাশ এনে আমাৰ নতুন আহিছে নতুন দেখো কেমেৰামেন দেখাই দিম লেট হ'ল অলপ টিউশ্যন আছিল জুম কৰছো মোবাইলটো লিংকটো জুম কৰ হৈ গ'ল ক্লিপ দিয়া আৰু জুম কৰ এই দি থাকা বাকি দেখছেনে গাইছ চেন লাগিছে চেন কেনে বাকী ৰান্ধনি ৰান্ধনি দুখেনাত ব্যৱহাৰ কৰোঁ সদায় খানা দেই কোনোবাই যদি এতে বেয়া পাইছে এটা খানাৰ পৰা উলাই দিয়া যাব খানা উলিয়াই নাযায় আৰু গ্ৰুপৰ পৰা লৈ যাব গ্ৰুপৰ পৰা উলাই দিয়া যাব আমাৰ এটা গ্ৰুপ আছে আমাৰ এটা খানা নেহেনে চলে দুখেনাত চলে দোকানত চলে ৰান্ধনি আহি পাইছি বহিছি ফাইনেল তেল দিছি বাকী আমাৰ ৰান্ধনি কাৰ্যসূচী মূৰত বান্ধি দিছে এইটো কি বুলি কয় নাজানো মই মূৰত বান্ধি দিছি কেনে ৰান্ধো এইটো আমাৰ মানে হেৰি হয় এটা চিম্বল এটা আমাৰ চিম্বল ৰান্ধনিৰ হৰিবল খৰচ লৈ আহ এই ৰান্ধনি ৰান্ধি আছে মানে আমাৰ ৰান্ধনি যাদুকৰ না বাকী আমাৰ হাঁহি পাগল হৈ আছে বেগে মজা বাকী আৰু গাইছ আমাৰ ইয়াতে 1 কিলো পিঁয়াজ আছে 1 কিলো মজা গাইছ 5 কিলোৰ মাংসত 1 কিলো পিঁয়াজ আধা কিলো বিলাহী জুই উঠাই দিয়ক জুই লাগে আমাৰ জুইৰ দায়িত্ব দিছোঁ সম্পাদক জুই নহৰু দিলাক এই হ'ল আদা মজা লেটেষ্ট ৰান্ধনি দিয়ক ৰান্ধি দিয়ক লেবৰা ৰান্ধনি দেই বেয়া পাই লাভ নাই গাইছ দোকানত চলে চলে দোকানতে চলে আমাৰ তেতিয়া খানা টেষ্টি হ'ব আমাৰ বাওতে চলে তাৰ খৰিটো দি দিও আগে খৰি দি খৰিৰ দায়িত্ব সম্পাদক কেনে খৰিৰ অনুভৱ দি থাকক বিলাহী দি দিব বিলাহী বিলাহী দি দিলোঁ এই গাইছ আমাৰ যে দুটামান প্ৰাণী আছে ইমান হাল্লা কৰে এই এইটো এটা প্ৰাণী ইমান হাল্লা কৰে চেল বেল বেলকে থাকে চাওঁ মুখখন চাওঁ মাংস লৈছি ঢালি দিলক মাংস পৰি গ'ল কাই মাংস ৰান্ধি দিছি এক্সপাৰ্ট বুলি সি কৈ আছে মই ৰান্ধো দে ৰান্ধবাই এই কৰচ মাৰবাই নাজতে নহয়
আপনার দ্বারা নহয় স্যার এ রাঁধুনি দিয়ক আমার মেইন রাঁধুনি দি খরচ স্যার নহয় নহয় আপনার দ্বারা নহয় এই চাই লওক ই কেনেকৈ দিছিল আৰু এইবাৰ মেইন ৰান্ধনি মেইন ৰান্ধনি আৰু হেল্পাৰৰ মাজত পাৰ্থক্য থাকে পাৰ্থক্য থাকে এইবাৰ মেইন ৰান্ধনি হাতত খৰচ যাব মেইন ৰান্ধনি খৰচ এই একশো না জানবা লাগব ৰান্ধনি হতো সহজ কথা নহয় ৰান্ধনি সহজ কথা নহয় মছলা দিলে আমাৰ ৰান্ধনি এতে মজা মজা পানী আহা কেনে অনুভৱ ধুনীয়া ধুনীয়া এতিয়া বডিগাৰ্ড ৰান্ধনিক কোনোবাই মাৰিব বুলি লৈ যাব বুলি বডিগাৰ্ড দেই বডিগাৰ্ড পুৰা থিয়া কৰি থৈ দিছোঁ বডিগাৰ্ড গাইছ এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল 5 কেজি ব্ৰইলাৰ মাংস নিমিষতে আমি ৰান্ধি পেলালোঁ মোৰ হেল্পাৰজনক লক্ষ্য কৰক খুব ভাল ল'ৰা ছিংগুল আছে মানে গাইছ এজনী ছোৱালীৰ খুব দৰকাৰ অঁ বঢ়িয়া মাংস ৰান্ধা শিকি আছে মোৰ পৰা গাইছ ইয়াত চলি আছে আমাৰ মাংস আৰু ইয়াত চলি আছে ৰুটি বেলাৰ কাৰ্যসূচী চাই লওক কি দেখিছোঁ এই ৰুটি দেখাই আছে কি বাপৰে বাপ আচৰিত কি আচৰিত আমি ৰুটি পুৰি আছিলোঁ কিন্তু ৰুটি পুৰি এটা বস্তু অদ্ভুত দৃশ্য দেখা পাইছোঁ আমাৰ ইমান পুৰাৰ কোবত কৰাহীত জুই লাগি গ'ল গাইছ কৰাহীত জুই লাগি গ'ল গাইছ এই ৰাতি 12 বাজিছে কিন্তু আমাৰ এতিয়ালৈ ৰুটি পুৰা হোৱা নাই এই ৰুটি পুৰাৰ মেইন কাৰ্যসূচীত মেইনত আছে আমাৰ কালীচৰণ ত্ৰিশত যে কালীচৰণ আছে এইজন ওৰফে ডিম্পল কালীচৰণ লক্ষ্য কৰক কালীচৰণ গাইস দিব আর রুটি দিব আমার রাঁধুনি বেগে বিলে আছে পাত কেনে কেনে স্যার ও স্যার কেনে বড়িয়া না আপনার ৰবি শৰ্মা খান খালি পাত দিছি পেঁয়াজ দিছি মজা খাবা লাগে আর রুটি হিছে মজা বড়ে দি এটা মজাকে ফেলে দি রে গনি আছে রুটি বস্তু হৈছি না ইয়ে গলি হে গাই খানা দিয়ে আর গলি থাকে ডিম্পল মিত্রি মামা কেনে মামা কেনে মজা না যা পিঁয়াজ দুটা লৈছে নেকি কোনোবাই গাইজ মই জেগাটো চেঞ্জ কৰি ইমান ঠেক ঠেক লেভেল খাব নোৱাৰি চেঞ্জ কৰোঁ অলপ চেঞ্জ কৰি লওঁ ফাইনেলি গাইজ ৰুটি আহি গ'ল মাংস আহি গ'ল এই ৰুটি মাংস এই তলত লৈছোঁ মজা ইবেগে অঁ মজা 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 মাংস নাপালোঁ নেকি চবফালে এখন মোৰ কাহি আৰু আনছি ইফালে এইফালে ইফালে আৰু আমি খাং দে আৰু নে খাব ল চব শেষ এই খাওঁতে আৰু ভিডিঅ' নবনালোঁ কিয় মজা হৈছে না নবনালোঁ আৰু ভিডিঅ' সেইকাৰণে খাব শেষ এই জুই পাই আছোঁ আজিলৈ ভিডিঅ'টো বাই বাই অন্য এটা ভিডিঅ'ত লগ পাম চিউ বাই বাই